তহঁতে দুটাই যেন মোৰ টমটমত উঠিলি, তহঁতে নকওঁ কিয়? তহঁতে ক'ত যাবি এতিয়া? 3 ঘণ্টা হ'ল মোক তহঁতে ঘূৰাই ফুৰিছ। মোৰ টমটমখনৰে চাৰ্জ নাইকিয়া হৈ যাব এতিয়া। অ' ভাই ৰচোন গৈ থাক, আমি কৈ আছোতো ক'ত যাম। তোক ভাড়াহে লাগে, আমি দিমতো। আমি যলৈ ক'ম তই তলৈ যাব লাগিব। নাই নাই, মই যাব নোৱাৰিম। মোৰ টমটমখনৰ চাৰ্জৰ কথা আছে। চাৰ্জ নাইকিয়া হ'লে কোনে ঠেলি থাকিব? অ' ভাই আমাৰ মানে বস্তু এটা হেৰালে, তাকে বিচাৰি ফুৰিছো, বিচাৰি পোৱা নাই বুজিছ। কি বস্তু আৰু ক'ত হেৰালে? মোৰ মতা গৰু এটা হেৰালে কালি ৰাতি, তাকে বিচাৰি টাউনত আহিছো মই বুজিছ। এ ভগৱান, গৰু গাঁৱতহে হেৰাইছে, তই টাউনত বিচাৰি আহিছ যে 100 কিলোমিটাৰ দূৰত। তহঁতৰ যে কি হ'ব, মোৰ টাইম এনেই নষ্ট কৰিছ। আৰু কাকা তোৰ কি হেৰাইছে? মোৰ ছাগলী এটা হেৰাইছে, তাকে বিচাৰি ফুৰিছো আজি 10 দিন ধৰি। তহঁতৰ দাদাক কিহে পাইছে অ'? গাঁৱত তহঁতৰ গৰু ছাগলী হেৰাইছে আৰু তহঁতে টাউনত ইমান দূৰত বিচাৰি আহিছ। ঐ এতিয়া টাউনে বিহু মেলা চলি আছে। আমাৰ গৰু ছাগলী কেইটাই বিহু মেলা চাই বহুত ভাল পায়, সেইকাৰণে আমি ইয়াত বিচাৰি আহিছো। গৰু ছাগলী কি মেলা চাই নেকি? ঐ টমটম ড্ৰাইভাৰ, তই গৰু ছাগলী বুলি সঁচা গৰু ছাগলীক ভবা নাইতো। আমাৰ ল'ৰা দুটাৰ নামেই হৈছে গৰু ছাগলী, গম পাইছ? সিহঁতে দুটা ঘৰত এইকেইদিন নাই, সেইকাৰণে আমি টাউনত বিচাৰি আহিছো। সেইটোহে কথা নেকি? মোৰ মাথাটো এনেই গৰম হৈ গৈছিল। তহঁতেও যে মানুহৰ নাম গৰু ছাগলী থৈ দিয়।